কৰি দিলো কি কলি তই বলা তুমি কি স্কুলত এইবিলাকে কৰিবলৈ আহা নেকি মোক ক্ষমা কৰি দিবা ভুলতে ওলাই গল আগলৈ ধ্যান ৰাখিবা যাতে আৰু এনেকুৱা নহয় নগেন কোৱাচোন 11 যোগ কৰিলে কিমান হয় মেম 11 কি কলি শিকাইছে তোমাক মেম ভুলা ভাই ঐ গাধ 11 যোগ কৰিলে 2 হে হয় 11 নহয় ভুলা ধৰি লোৱা তোমাৰ লগত 5টা কলো আছে তাৰ পৰা মোক 2টা দিলা তোমাৰ লগত কেইটা কলো থাকিব বাইদেউ 5টা তুমি কি সঁচাকে গাধ নেকি বাইদেউ মুখ সম্ভালি কথা কবি মোক কোন এংগলৰ পৰা গাধ যেন লাগে তেতিয়াহ'লে গাধৰ নিচিনা কথা কিয় কৈছা তোমাৰ 5টা কলৰ পৰা মোক 2টা দিলে তোমাৰ লগত 5টা কেনেকৈ থাকিব মোৰ কলো মই আপোনাক কিয় দিম মই কাকো নিদো মই কলো খাই বৰ ভাল পাওঁ বাইদেউ ৰাতি এটা বাইগনত তেল মাখি সোমাই দিলে নহব কি কলি অসভ্য নহয় মানে কি এইবিলাক ফালতু কথা কৈছা প্ৰথমৰ কথা কৈ আছে এইবিলাক আপোনাৰ গেছত ভত্তা খাবলৈ বৰ ভাল লাগে তোমাৰ ঘৰত কি গেছ নাই নেকি সঁচাই কোৱাচোন তুমি মোৰ লগত কি টাইম পাছ কৰিবলৈ আহিছা নে কিতাপ পঢ়িবলৈ বাইদেউ টাইম পাছ কৰিবলৈহে আহো কিতাপটো সদায়ে পঢ়ো বাইদেউ আপোনাৰ লগত এনেই হাঁহি মজা কৰিছো বাইদেউ তোমাৰ এটা কথা সুধো বেয়া পাবা নেকি কি কব খুজিছা কোৱা সোনকালে বাইদেউ আপুনি বেয়া পায় নেকি নাপাও কোৱাচোন সঁচাকে নাপাবতো নাপাব বুলি কৈছো নহয় এবাৰ ক'লে নুবুজা নেকি আপোনাৰ বস্তু দুটা ইমান ডাঙৰ কিয় বাইদেউ কি কলি তই বাইদেউ মোক কিয় মাৰিলে কোনে শিকাইছে তোমাৰ এইবিলাক অসভ্য কথা এইটো কিনো অসভ্য কথা মই আপোনাৰ চকু দুটাহে কথা কৈছো